কবিতাৰ শিৰোনাম উলট পালট। কবি অতুল চন্দ্ৰ হাজৰিকা। এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ ল'ৰা লৰি। কথাই কথাই দুয়োৰে এদিন লাগি গ'ল বৰ হুৰা-হুৰি। বুঢ়াই ক'লে ফিতাহী মাত, শুনিছনে হৈয়ে খুবুলি বুঢ়ী। 7 দিনত তই যিমান কৰ এদিনৰ মোৰ কাম। মিছা কৈছো যদি অনুকা বুঢ়াৰ সলাই থবি নাম। বুঢ়ী উঠিল দান খাই, উত্তৰ দিলে বুঢ়ালৈ চাই। বুঢ়ীৰ যহতে দুবেলা দুমুঠি খাই আছ তই ভাত। এদিন মাথো নহ'লে মই চেলাই পেলাবি দাঁত। কাইলৈ বাৰু পৰমান চাম, হালখন ল'ম ময়ে যাম। তই হবি ঘৰৰ ঘৈণী, হাঁহ পাৰবোৰ চাবি। আছে মানে ঘৰৰ কাম, মনোযোগ দিবি। গাই সিৰাবি, ভাত ৰান্ধিবি আৰু কাটিবি সূতা। তেতিয়াহে তোক মই বুঢ়া বুলিবৰ মতা। 20 দিনাখন হ'ল পোৱা, মুখত এখন সোমাই গোৱা। বুঢ়ী ওলাল পোন্ধ মাৰি, কান্ধত নাঙল লৈ। বুঢ়া থাকে সেইদিনা ঘৰৰ ঘৈণী হয়। বুঢ়ী আহিল হালৰ পৰা, দুখে ভাগৰে আধা মৰা। তাইও পালে সেকা পালে, মুখেৰে নোলাই মাত। খটিয়ে খটিয়ে পানী খাইহে তত আহিল গাত। বুঢ়াই ক'লে হাত জোৰ, অ মোৰ বুঢ়াৰ লগৰী। সঁচাকৈয়ে তই ঘৰৰ ঘৈণী, ঘৰৰ লখিমী মোৰ। মূৰৰ চুলিৰ সমান হয়, আয়ুস বাঢ়ক তোৰ। শপত খাই ক'লোৱেই তোৰ ভাগ আৰু নুজুৰো মই। তোৰো কামো নহয় ঢিলা, প্ৰমাণ মাথো চালো। নলগা জাঙত লগাৰ ফল, হাতে হাতে পালো। বুঢ়ীয়ে ক'লে নাপোম বুঢ়া, মিছা নকওঁ এক